এভৰিৱান মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিও লৈ আহিছোঁ মই এটা ৰেচিপি আপোনালোকৰ মাজলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই ৰেচিপিটো কেনেকৈ বনাইছোঁ দেখুৱাম আপোনালোকক তাৰ মাজতে আৰু এটা কথা কওঁ আপোনালোকক যদি মোৰ ভিডিঅ'টো চাই ভাল পায় সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো লাইক শেয়াৰ কমেন্ট কৰিব বুলি মই আশা কৰিছোঁ আৰু ভিডিঅ'টোৰ যোনটো ৰেচিপি মই বনাইছোঁ হেতু যদি আপোনালোকে খোৱা নাই এতিয়ালৈকে এবাৰ ট্ৰাই কৰিব আৰু মোক কমেন্টত জনাব কেনেকুৱা পালে তেতিয়া হলে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ মই ৰেচিপিটো কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাও আজি মই আপোনালোকক দেখুৱাম মাছৰ কণী কেনেকৈ বনাব পাৰি ইয়াৰ বাবে কি লাগিব মই আপোনালোকক কৈ দিছোঁ চাই লওকচোন ইয়াৰ বাবে লৈছোঁ মই পিয়াজ আদা নহৰু জলকীয়া বিলাহী কাটি থোৱা আৰু মাছৰ কণী আৰু লৈছোঁ কেইটুকুৰামান বইল কৰি থোৱা আলু লগত তাতে দি দিম মই এতিয়া মাছৰ কণীখিনিত মই অলপ নিমখ হালধি অলপ ৰেড চিলি পাউডাৰ আৰু অকণমান গৰম মছলা আৰু অকণমান বেচন 2 চামুচমান দি ভালদৰে সানি লম যাতে সবতে লাগি যায় অকণমান সময় সানি থৈ দিম 5 মিনিটমান সময় এতিয়া কেৰাহীত তেল গৰম কৰি অকণমান সময়ৰ কাৰণে ভাজি লম ৰঙচুৱা হোৱাকৈ এতিয়া কেৰাহীত আদা নহৰু আৰু পিয়াজখিনি একেলগতে দি অকণমান সময়ৰ কাৰণে ভাজি থাকিম ৰঙচুৱা হোৱালৈকে আৰু এইখিনি ভাজি অকণমান হোৱাৰ পাছতে বিলাহী আৰু জলকীয়াখিনি দিম লগতে অকণমান সময়ৰ কাৰণে আৰু অলপ ৰঙচুৱা হোৱাকৈ আৰু বিলাহীখিনি যাতে ভাঙি যায় তেতিয়ালৈকে ভাজি থাকিম আৰু ইয়াতে এতিয়া ব্যৱহাৰ কৰিম গৰম মছলা আৰু অকণমান ৰেড চিলি পাউডাৰ নিমখ আৰু অকণমান এইখিনি গোটেইখিনি দি ভালদৰে লৰাই দিম এতিয়া অকণমান গৰম পানী দিছোঁ যাতে গোটেইখিনি মিলি যায় আৰু বস্তুখিনি সফট হৈ যায় ইয়াতে মই এতিয়া বইল কৰি থোৱা আলুখিনি দি দিম ইয়াতে অলপ বেচন দি দিছোঁ যাতে গ্ৰেভিটো অলপ ডাঠ হয় আৰু ভালদৰে লৰাই থাকিম অকণমান সময় ইয়াতে মাছৰ কণীখিনি দি পেলাই ভাঙি দিম টুকুৰা টুকুৰ কৰি দিম
অলপ পানী দিম ইয়াতে আলুখিনিটো সিজিয়ে আছিল এইখিনিও হাফ ফ্ৰাই হৈ আছিল আৰু অলপ সময় উতলিবলৈ দিব লাগিব ভিতৰলৈকে সিজিব লাগিব তেতিয়াহে ভাল হ'ব পাঁচ মিনিটমান সময় উতলাৰ পাছত গ্ৰেভিটো হৈ যাব যদি এইখিনিতে আপোনালোকে টেঙা দিয়ে তেতিয়াহ'লে অকণমান নেমু চেপি দিব পাৰে নিদিলেও একো কথা নাই টেঙা যদি নিবিচাৰে তেতিয়া নিদিব মই ইয়াতে অকণমান নেমু চেপি দিছোঁ যাতে অকণমান টেঙা টেঙা ভাৱ হয় 5 মিনিটমান উতলাৰ পাছত এতিয়া হৈ গ'ল এইখিনি মই গেছটো অফ কৰি দিছোঁ এতিয়া মোৰ মাছৰ কণী ৰেচিপিটো ৰেডি হৈ গ'ল আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ ৰেচিপিটো চাই কেনেকুৱা পালে বাৰু যদি ভাল পালে আপোনালোকে বনাই খাব আৰু মোক কমেণ্টত জনাব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই পুনৰ আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ ধন্যবাদ